গণেশ পূজাৰ লাষ্ট লাড্ডু ইয়াৰ পিছত আৰু খাব পাম নে নাপাম নাজানো আৰু মাছলে গৈছিলো এজনীও নাপালো ঘৰলৈ हेलो नमस्कार गाइस की खबर आशा करूँ सकलोरे ভাল মই সুমন্ত আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এছএন ব্লগছ তো গাইস ইয়াৰ এছএন ব্লগ কিমান বাৰ কম যি কি নহওক গাইস এটো হল লাষ্ট এপিসোড আৰু আজি আমাৰ গণেশ বাবাক বিদায় দিয়া হ'ব মানে কি যোনখন মন্দিৰ আছে এই মন্দিৰত গণেশ বাবা থাকিব অহা বছৰলৈ ঠিক আছে অহা বছৰলৈ গণেশ বাবা থাকিব অহা বছৰ পূজা আহাৰ আগত আমি এই গণেশ বাবাক আমি বিদায় দিম তো গাইস ইয়াৰ আপোনালোকে বুজিছেই নহয় এই গণেশ বাবাক আমি অহা বছৰলৈকে ৰাখিম আৰু অহা বছৰ যেতিয়া নতুনকৈ পূজা হ'ব তেতিয়া আমি নতুন গণেশ বাবাক আনি এই পুৰণা গণেশ বাবাক আমি বিদায় দিম তো আৰু গাইস ইয়াৰ একদমবাৰে মানে যোৱাকালি ইমানে বেছি অভাৰলোড হৈ আছিল জেনেৰেটৰ কিটাৰ মানে কাৰেণ্টৰ ভাই এটা জেনেৰেটৰত লোডে ল'ব পৰা নাই তাৰপিছত আৰু এটা জেনেৰেটৰ ইমাৰ্জেঞ্চি আনিব লগা হ'ল পিনে চাব পাৰে এইটো জেনেৰেটৰ ইমান বেছি বেয়া লাগিছে মানে মোৰ ক'বলৈ ভাষা নাই চাওক গাইস ইয়াৰ আপোনালোকে দেখিব পাৰিছে চাওক এই যে এনেকা পানীৰ নিচিনা গৈ আছে ড্ৰেইন হৈ কেনে চাওক ড্ৰেইন হৈ কেনে ক'ত গৈ আছে ডাইৰেক্ট পুখুৰীত গৈ আছে আৰু পুখুৰীৰ পানীকেইটা চাওক একদমবাৰে কালাৰে বদলি গৈছে ভাবকচোন যে এনি টাইম যদি পানী নিচিনা এনেকৈ বৈ থাকে কিমানখিনি তেল যাব পাৰে আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছেনে চাওক কেনেকৈ ভিজি তেল এনেকৈ লিক কৰি গৈ আছে এনেকৈ চাওকচোন কিমান গৈ কিমানবাৰ তেওঁলোকক মানে কমপ্লেইন কৰিছোঁ যে জেনেৰেটাৰটোৰ টেংকি ঠিক কৰি দিয়া নহ'লে জেনেৰেটাৰ চেঞ্জ কৰি দিয়া এনেকৈ তেল গ'লেতো নহ'ব ন তো গাইস ইয়াৰ যোৱাকালি তেওঁলোকক কৈছিলোঁ যে তেওঁলোকৰ জেনেৰেটৰৰ টেংকিটো লিক কৰি আছে কিবা এটা ব্যৱস্থা কৰি দিয়ক তেওঁলোকে ব্যৱস্থা কৰি দিছে চাওক টেংকিটো ফিটিং কৰিবলৈ কৈছোঁ তেওঁলোকে মাটিত আনি পেলাই ৰাখি দিছে চাওক মই কি ক'ব এইবিলাকত মই কৈছোঁ জেনেৰেটাৰ তেলটো টেংকিত ঠিক কৰক সিহঁতে চালা মাটিত ৰাখিছে এইটো ইয়াত থাকিব লাগে না ইয়াত থাকিব লাগে মোক বুজাই দিয়কচোন 100 টকা তেলৰ লিটাৰ আৰু এনেকৈ যদি পানীৰ নিচিনা বৈ কেনে যায় তো কি মানে এইবিলাক পইচাটো গছৰ পাত নহয় না এইটো জেনেৰেটাৰৰ নিচিনা দিয়ক ইয়াৰ গাইছ এইটো জেনেৰেটাৰ তেল লিক কৰিছে নেকি চাওকচোন কিমান ধুনীয়া জেনেৰেটাৰ ফ্ৰেছ জেনেৰেটাৰ তেল লিক কৰাৰ কোনো কথাই নাহে আৰু যদি গম পাওঁ বস্তুটো এক্সিডেণ্ট এটা হৈ গ'ল হঠাৎকৈ কিবা এটা বেয়া হৈ গ'ল সেইটোতো বেলেগ কথা হঠাৎকৈ হৈ যায় প্ৰব্লেম এটা সেইটো বেলেগ কথা তো গাইছ ইয়াৰ আচলতে এই টেংকিটো প্ৰথমৰ পৰাই বেয়া আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ কাৰো চকুত পৰা নাই সো গাইছ ইয়াৰ আজি আমাৰ পূজা সমাপ্ত হ'ব হয় গাইছ আজি আমাৰ পূজা সমাপ্ত হ'ব সঁচাই বহুতে বেছি বেয়া লাগি আছে কাৰণ 2-3 দিন আমাৰ গণেশ বাবাৰ লগত থাকি সকলোৰে লগত হাঁহি ফূৰ্তিৰে দিনকেইটা কটাই সঁচাই বহুত বেছি ভাল লাগিছে কিন্তু আজি আমাৰ বিজয়া দশমী আৰু আজি আমাৰ গণেশ বাবাক আমি বিদায় দিব লাগিব তো গাইছ ইয়াৰ যি কি নহওক এতিয়া আমাৰ বামুণকো বিদায় দিয়া হ'ব কাৰণ গণেশ বাবাৰ লগতো আমাৰ বামুণো আছিলে তো বামুণকো আমি এতিয়া বিদায় দিম তো গাইছ ইয়াৰ আমাৰ গণেশ বাবাকো বিদায় দিয়া হ'ব এতিয়া আৰু তাৰ আগত আমি বামুণ বিদায় দিব লাগিব গণেশ পূজাৰ লাষ্ট লাড্ডু ইয়াৰ পিছত আৰু খাব পাম নে নাপাম নাজানো জাম্বুৰা আৰু ফুৰিছে লাড্ডু এনেকৈ খাম আৰু পিছত খাব পাম নে নাপাম নাজানো আৰু চিগনেচাৰ আৰু বুন্দেল লাড্ডু মজা লাগে আৰু নাই খুৰা কণ্ট্ৰল কৰিলে নহ'ব খোৱা বস্তু খাবই লাগিব এনেকৈয়ে বামুণক সেৱা কৰি বামুণৰ লগত 2 এষাৰ কথা পাতি বামুণক বিদায় দিয়া হ'ল কি হৈছে একদম বেছি হৰি বল ছাৰক গোট বনাই দিছে দেখিছেনে গাইছ ইয়াৰ এতিয়া বিয়লি বাজি আছে 5 আৰু এতিয়া আমি গৈ আছো বক্স আনিব হয়তো আপোনালোকে নিশ্চয় দেখাই পাইছে যে প্ৰথমত ইমান ডাঙৰ বক্স আছিলে এতিয়ানো কিহৰ বক্স আগৰ যিবিলাক বক্স আছিলে সকলো বক্স মানে দিয়া হৈ গৈছিলে মানে কি তাৰ কাৰণ হৈছে কি আমি সকলোৱে ভাবিছিলো যে দশমী যাত্ৰাটো নকৰো মানে গাড়ীত বক্স উঠাই আমি নুঘুৰো তাৰপিছত সকলোৱে ক'লে যে ভাই কিয় বক্স লৈ নুঘুৰিম আমি ইমান আশা কৰি ইমান দূৰৰ পৰা আহিছো তো সকলোৰে মনত চাই নিজৰো বেয়া লাগিল দিয়কচোন অলপমান তাৰপিছত ইমাৰ্জেঞ্চি কি আমি আকৌ বক্স আনিব গ'লো আৰু বক্স আনি গাড়ী তেনেকৈ জেনেৰেটাৰ ফিটিং কৰি একদম ৰাতি 7টা বাজি গৈছে আৰু 7টাৰ পিছত আমি দশমী যাত্ৰা আৰম্ভ কৰিছোঁ
সো গাইজ ইয়াৰ এনেকৈ আমাৰ 3 দিনীয়া গণেশ পূজাৰ কাৰ্যসূচী সমাপ্ত কৰা হ'ল আৰু হয়তো জানিও নজনাৰ ভাৱ ধৰি আৰু অজানিতে বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে তো সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ আৰু আজিৰ ব্লগটো ইয়াতে আছিলে সো দেখাইছে নেক্সট ব্লগত এণ্ড তেতিয়ালৈকে বাই বাই